নমস্কাৰ। আজি ফেচবুকৰ যোগেদি অসমবাসী ৰাইজক, আমাৰ দৰ্শকসকলক আৰু বিশেষকৈ এই লকডাউনৰ ফলত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা আমাৰ শ্ৰমিক বন্ধু বান্ধৱী, ছাত্ৰ ছাত্ৰী, ৰোগী, ভ্ৰমণকাৰী, তীৰ্থযাত্ৰী সকলোকে বিশেষভাৱে নমস্কাৰ জনাইছোঁ। আজি পবিত্ৰ বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমা উপলক্ষেও সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু ভগৱান বুদ্ধৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে তেওঁ এই মহামাৰী কৰোণা ভাইৰাছ তেওঁ সমস্যা সমাধান কৰি আমাৰ সকলোৰে মাজলৈ শান্তি ঘূৰাই আনে। লগতে আমাৰ ইছলাম ধৰ্মী ৰাইজে ৰোজা পালন কৰি আছে, পবিত্ৰ ৰোজা মাহ। আৰু আজি এই ভিডিঅ' বাৰ্তাৰ সময়ত তেখেতসকলৰ ইফতাৰী চলি আছে। মই দুখিত যে আমি সময় মিলাব নোৱাৰিলোঁ, গতিকে তেখেতসকলৰ এই ইফতাৰৰ মাজতেই এই ভিডিঅ' ভাষণটো আৰম্ভ কৰিব লগা হ'ল। বিশেষ অনিবাৰ্য কাৰণত আমি সময় মিলাব নোৱাৰিলোঁ, তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু সেইসকলে নিশ্চয় পিছত চাব পাৰিব। মূল বিষয়টো হৈছে যে লকডাউনৰ প্ৰথম দিনাখনৰেই পৰা আমি কংগ্ৰেছ দলে বাৰম্বাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা দাবী আমাৰ ছোনিয়া গান্ধী আৰু কংগ্ৰেছ দলে উত্থাপন কৰি আহিছে যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যিবিলাক শ্ৰমিক আবদ্ধ হৈ ৰ'ল বা তীৰ্থযাত্ৰী বা ছাত্ৰ ছাত্ৰী, এইসকলক চৰকাৰে নিজৰ নিজৰ পৰিয়ালৰ কাষলৈ লৈ যাব লাগে। বাৰম্বাৰ এই দাবী উত্থাপন কৰি আহিছিল। ইয়াৰ পিছতো চৰকাৰে কোনো কাণসাৰ নিদিলে। আপোনালোকে সকলোৱে দেখিছে যে এনেকুৱা ঘটনা হ'ল যে দেশ বিভাজনৰ পিছত, দেশ বিভাজনৰ সময়তো তেনেকুৱা হোৱা নাছিলে যে ইমান দূৰ মানুহে খোজকাঢ়ি, কোনোবাই 1000 কিলোমিটাৰ, কোনোবাই 1500 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি ল'ৰা ছোৱালীৰ লগত লৈ, গৰ্ভৱতী মহিলাৰ লগত লৈ খোজকাঢ়ি তেওঁলোক নিজৰ গৃহলৈ যাব লগা হৈছে। অবৰ্ণনীয় এটা অত্যাচাৰ। ৰাস্তাত খোৱাৰ ব্যৱস্থা নাই, পানীৰ ব্যৱস্থা নাই, পাচাব পায়খানাৰ ব্যৱস্থা নাই। এই অৱস্থা হৈছে। যি কি নহওক, আমি বহু দাবী কৰাৰ পিছত চৰকাৰে শেহতীয়াভাৱে লকডাউন উপৰ্যুপৰি চৰকাৰে দুবাৰ বৃদ্ধি কৰিলে আৰু এই শেহতীয়া সময়ত চৰকাৰে বহিৰাজ্যত আবদ্ধ শ্ৰমিকসকলক কেইখনমান ৰাজ্যত নিবৰ কাৰণে ব্যৱস্থা কৰিলে। তাৰে কেৰালাত আবদ্ধসকলক ঝাৰখণ্ডলৈ আনিবলৈ বিশেষ ট্ৰেইন, আৰু ঠিক সেইদৰে আৰু দুখন ৰাজ্যত বিশেষকৈ শ্ৰমিক ট্ৰেইনৰ যোগেদি গুজৰাটত, কেৰালাত আৰু কেইখনমান ৰাজ্যত, তেলেংগানাৰ পৰাও কেইখনমান ৰাজ্যৰ পৰা কিছু শ্ৰমিকক ঘূৰাই আনিছে। কিন্তু আমি উত্থাপন কৰিবলগীয়া বিষয়টো হৈছে যে চৰকাৰ ইমানেই নিৰ্দয় যে এই মানুহবিলাকক, তেওঁলোকৰ হাতত পইচা নাই, খাবলৈ নাই, তেনে অৱস্থাত চৰকাৰে এই মানুহসকলৰ পৰা ৰেলৰ ভাড়া আদায় কৰিব লগা কৰিছে। যিটো চৰকাৰৰ দায়িত্ব আছিল তেওঁলোকক বিনামূলীয়াভাৱে নিজৰ ঘৰলৈ পঠোৱা। যি কি নহওক, আমাৰ কংগ্ৰেছ সভানেত্ৰীয়ে সিদিনাখন এই কথাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কংগ্ৰেছ সভানেত্ৰীয়ে এটা নিৰ্দেশ জাৰি কৰিলে যে চৰকাৰে যদি ৰেলৰ ভাড়া মাফ নিদিয়ে এই মানুহসকলক, তেতিয়াহ'লে প্ৰত্যেক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিজাববীয়াকৈ নিজ নিজ ৰাজ্যৰ এই আবদ্ধ শ্ৰমিকসকলৰ বাবদ ৰেলৰ ভাড়া প্ৰত্যেক প্ৰদেশ কংগ্ৰেছে বহন কৰিব লাগিব। আৰু কংগ্ৰেছ সভানেত্ৰীৰ সেই নিৰ্দেশৰ ভিত্তিত ভাৰতবৰ্ষৰ সকলো প্ৰদেশে কাৰ্য ব্যৱস্থা লৈছে আৰু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও আমি লগে লগে আমি এখন ৰাজ্যিক ভিত্তিত আমি হেল্প ডেস্ক আমি গঠন কৰিছোঁ। তাৰ নম্বৰ আমি দি দিছোঁ বিভিন্ন ঠাইত। সেই নম্বৰৰ যোগেদি শ্ৰমিকসকলে, ছাত্ৰ ছাত্ৰীসকলে যোগাযোগ কৰি নাম ৰেজিষ্টাৰ কৰিছে। জিলাবিলাকক আমি নিৰ্দেশ দিছোঁ
জিলা ভিত্তিত হেল্প ডেস্ক বহুৱাবৰ কাৰণে আৰু ইতিমধ্যে বহু জিলাই বহুৱাইছে আৰু জিলাবিলাকলৈ বহুত তথ্য আহি আছে আৰু ইয়াৰোপৰি আমি অপাৰেশ্যনেল এটা গাইডলাইন আমি তৈয়াৰ কৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই পইচা এনেধৰণে বহন কৰা হ'ব যে আমাৰ যি 23টা বিধানসভা সমষ্টিত আমাৰ কংগ্ৰেছৰ বিধায়ক আছে সেই 23টা বিধানসভা সমষ্টি যিসকল আবদ্ধ শ্ৰমিক তেওঁলোকৰ যাতায়াতৰ খৰচ সংশ্লিষ্ট বিধায়কসকলে বহন কৰিব আৰু যিবিলাক বিধানসভা সমষ্টিত কংগ্ৰেছৰ বিধায়ক নাই সেইবিলাক বিধানসভা সমষ্টিত সেই বিধানসভা সমষ্টিৰ যিগৰাকী প্ৰাক্তন বিধায়ক বা তাত যদি কোনোবা প্ৰাক্তন সাংসদ আছে প্ৰাক্তন সাংসদ 2016 চনৰ বিধানসভা নিৰ্বাচনত যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিল সেইসকল ইয়াৰোপৰি আৰু দলীয়ভাৱে যদি প্ৰথম শাৰী ফ্ৰণ্ট লাইনত আমাৰ যিকেইজন নেতাই কাম কৰি আছে এই সকলোৱে সন্মিলিতভাৱে বিধায়ক নথকা সমষ্টি তেওঁলোকে সেই ভাড়া বহন কৰিব আৰু ইতিমধ্যে এই বিষয়ত আমি বিতং আমি জিলাবিলাকলৈ বিধায়কসকলৰ সংশ্লিষ্ট সকলোলৈকে আমি সেই গাইডলাইন প্ৰেৰণ কৰিছোঁ আৰু ইয়াৰ ওপৰত কাম বৰ্তমান চলি আছে আৰু বৰ সুখৰ খবৰ যে আমাৰ বিধায়ক নথকা বহু সমষ্টিত ইতিমধ্যে বহু কংগ্ৰেছ নেতাই অলৰেডি ভলেণ্টিয়াৰলি তেওঁলোকে আগবাঢ়ি আহিছে যে তেওঁলোকে সেই খৰচ দিবলৈ প্ৰস্তুত হৈ আছে আৰু তেওঁলোকে নিজাববীয়াকৈ ইতিমধ্যে এই আবদ্ধ শ্ৰমিকসকলৰ লগত যোগাযোগ কৰিছে কিন্তু আৰু দুখৰ বিষয় এইটো যে এইবিলাকৰ উপৰিও যিটো অসম চৰকাৰ আমি দেখিবলৈ পাইছোঁ যে অসম চৰকাৰে প্ৰথম অৱস্থাত বহিৰাজ্যত আবদ্ধ শ্ৰমিক বা ছাত্ৰ ছাত্ৰীসকলক এটা টেলিফোন নাম্বাৰ দিছিল মিছ কল দিবৰ কাৰণে আৰু সেই টেলিফোন নাম্বাৰত মিছ কল দিলে তেওঁলোকক 2000 টকা তেওঁলোকৰ একাউণ্টত ভৰাই দিয়া হ'ব বুলি কৈছিল বহুতে মিছ কল দিলে কিছু সংখ্যক লোকে সেই 2000 টকা পাইছে কিন্তু আমালৈ বিভিন্ন ঠাইৰ পৰা যিটো আপত্তি আহিছে বহু ঠাইৰ পৰা বহু লোক সেই টেলিফোনত ফোন কৰি বিফল হৈছে কাৰণ মিছ কল দিব পৰা নাইকিয়া ফোনটো নেবাজে ফোনলৈ লাইন নাযায় গতিকে সেইটো এটা হৈছে চৰকাৰে এই বিষয়ত বহুতে সেইকাৰণে পোৱা নাই আৰু বহুতে কি কৰিছে মিছ কল দিয়াৰ পিছত যি ধৰণে তেওঁলোকে বেংক একাউণ্ট বেংক ডিটেইলছ দিবলৈ কৈছে দিছে দিয়াৰ পিছতো তেওঁলোকৰ বেংক একাউণ্টত পইচা সোমোৱা নাই ঠিক সেইদৰে শেহতীয়াভাৱে অসম পুলিচে যিটো লিংক দিছে এটা টেলিফোন নাম্বাৰত মিছ কল দিয়াৰ পিছত যিটো লিংক আহিছে সেই লিংকত অনলাইনত বহুতক এপ্লাই কৰিবলৈ দিছে আৰু এপ্লাই বহুতে কৰিছে কিন্তু তাতো একেই অৱস্থা হৈছে আমি বিভিন্ন ঠাইৰ পৰা আপত্তি পাইছোঁ যে সেই নম্বৰতো বহুতে ফোন কৰি বিফল হৈছে ফোন নাযায় এই নম্বৰটোলৈ এই ঘটনাবিলাক হৈছে সেইকাৰণে আজি আমি অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগক চিফ ছেক্ৰেটাৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টোৰ প্ৰতিও আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ ইয়াৰ উপৰি আমি মুখ্য সচিব ডাঙৰীয়ালৈ সিদিনা যোৱা পৰহি আমাৰ কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে আৰু এটা ব্যৱস্থা ল'লে আৰু সেই ব্যৱস্থা অনুযায়ী তেখেতে ক'লে যে প্ৰত্যেক প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে সংশ্লিষ্ট ৰাইজৰ মুখ্য সচিবক এক চিঠি যোগে স্পষ্টভাৱে জনাই দিব লাগে যে সেই ৰাজ্যত কিমান শ্ৰমিক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ আছে তাৰ গোটেই ডাটাবেছটো তাৰ তথ্যখিনি যিহেতু চৰকাৰে সংগ্ৰহ কৰিছে সেই তথ্যখিনি আমাক প্ৰদেশ কংগ্ৰেছক দিব লাগে আৰু সেইখিনি মানুহক ৰেলৰ যাতায়াতে কিমান টকা পৰিব সেই হিচাপটো আমাক দিবলৈ আমি অনুৰোধ কৰি আমি এই চিঠি যোৱাকালি চিফ ছেক্ৰেটাৰীক আমি দিছোঁ মোবাইল ইমেইল যোগে আজি বুদ্ধ পূৰ্ণিমা অফিচ বন্ধ থকাৰ কাৰণে তেখেতে আমাক এপইণ্টমেণ্ট নিদিলে অহাকালিলৈ এপইণ্টমেণ্ট দিছে আৰু অহাকালিলৈ তেখেতক ব্যক্তিগতভাৱেও এই চিঠি তেখেতক অৰ্পণ কৰা হ'ব এই চিঠিত আমি স্পষ্টভাৱে চিফ ছেক্ৰেটাৰী ডাঙৰীয়াক কৈছোঁ
যে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি আপোনাক যিমান টকা লাগে অসম চৰকাৰক এই ৰেলৰ ভাড়াৰ বাবদ যদি চৰকাৰে নিদিয়ে, যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে যিটো সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে লোৱা সিদ্ধান্তৰ পিছত ৰেলৱে ডিপাৰ্টমেণ্টে এটা ক্লেৰিফিকেশ্যন দিছে যে 85% ৰেলৱে ডিপাৰ্টমেণ্টে বহন কৰিব আৰু 15% সংশ্লিষ্ট ৰাজ্য চৰকাৰে বহন কৰিব। যদি সেইটো হয় ভাল কথা, আৰু যদি সেইটো নহয়ও কিবা কাৰণত দিব নোৱাৰে চৰকাৰে, সেইকাৰণে আমি আগতীয়াকৈ মুখ্য সচিব ডাঙৰীয়াক আমি জনাইছোঁ যে আমাৰ অসমৰ বেলিকা বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে হওক, তীৰ্থযাত্ৰীয়ে হওক বা শ্ৰমিকেই হওক, যিমান আবদ্ধ হৈ আছে সেই সকলোৰে তালিকা তেওঁলোকলৈ যিহেতু আহিছে, তেওঁলোকে যিটো প্ৰচেছ কৰিছে সেই প্ৰচেছত সেই তালিকা আমাক দিয়ক আৰু লগতে তেওঁলোকে হিচাপ দি দিয়ক যে কিমান টকা দিব লাগিব। আমি সেইমতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সেই টকা আমি মুখ্য সচিবক বা অসম চৰকাৰক আমি ডিপজিট কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। গতিকে এইখিনি কথা আমি এই ভিডিঅ'ৰ যোগেদি অসমৰ ৰাইজৰ আমি দৃষ্টিগোচৰ কৰিছোঁ। মই আশা কৰিছোঁ, কিন্তু বৰ দুৰ্ভাগ্যৰ বিষয় যে আজি এতিয়ালৈকে কিন্তু আমি পোৱা খবৰ মতেই অসম চৰকাৰে যি ধৰণৰ তৎপৰতা ল'ব লাগিছিল এই আবদ্ধ শ্ৰমিকসকলক আনিবলৈ সেই ধৰণৰ তৎপৰতা লোৱা নাই। ইয়াৰ আগতেও আমি ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছিলোঁ। মই নিজে ৰেলৱে বৰ্ডৰ চেয়াৰমেনৰ লগত কথা পাতিছোঁ, চিঠি লিখিছোঁ আৰু মোক তেওঁ লিখিতভাৱে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে ৰেল প্ৰভাইড কৰিব যদি অসম চৰকাৰৰ পৰা কংক্ৰিট প্ৰপ'জেল পায় যে কোন ঠাইৰ পৰা কিমান মানুহ আহিব, কেইখন ৰেল লাগে, এই কংক্ৰিট প্ৰপ'জেলটো যদি অসম চৰকাৰে দিয়ে তেতিয়াহ'লে ৰেল বিভাগে ৰেল প্ৰভাইড কৰিবলৈ প্ৰস্তুত আছে। কিন্তু দুখৰ বিষয় অসম চৰকাৰে এই কংক্ৰিট প্ৰস্তাৱটো এতিয়ালৈকে দিয়া নাই। এই বিষয়েও মই মুখ্যমন্ত্ৰীলৈ ইয়াৰ আগতেও আৰু চিফ ছেক্ৰেটৰীলৈ আমি আজি কেইদিনমানৰ আগতেও এক চিঠিৰ যোগে আমি এই অনুৰোধটো কৰিছোঁ। যিকে নহওক আমি আশা কৰিছোঁ অতি সোনকালে যুদ্ধকালীন ক্ষিপ্ৰতাৰে চৰকাৰে এই ব্যৱস্থাবিলাক লওক, আমাৰ আবদ্ধ শ্ৰমিকসকলক, ছাত্ৰ ছাত্ৰীসকলক, ৰোগীসকলক, তীৰ্থযাত্ৰীসকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰক আৰু আমি কংগ্ৰেছ দলে ইয়াত সকলো ধৰণৰ সহযোগিতা কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু আমি প্ৰস্তুত হৈ আছোঁ। ধন্যবাদ।